তো হেল্ল' বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ JNB ব্লগছলৈ। তো কৰোণাৰ কাৰণে আপোনালোকক ভিডিঅ' দিব পৰা নাই, তাৰ কাৰণে ক্ষমা বিচাৰিছোঁ। মানে বহু জেগা খোলা নাই, তো আজি এটা জেগা খোলাইছে, হয়তো আপোনালোকে থাম্বনেইল চাই গমেই পাইছে। হয়, আমি গৈ আছোঁ তাজমহল চাব, কিন্তু আমি আগ্ৰাত নাযাওঁ, আমি যাম কলকাতাতে তাজমহল আছে, গৰিবকা তাজমহল বুলি ক'ব পাৰি। তো সেইটো তাজমহলে চাব যাই আছোঁ। তাজমহলটো আৰু বহুত বস্তু আছে, সেই পাৰ্ক এখন হয়, ডাঙৰ পাৰ্ক। তো পাৰ্কখনৰ নাম হ'ল ইক' পাৰ্ক। তো ছাইডত অলপ চাউণ্ড হৈ আছে দেই, ইক' পাৰ্ক। তো বলক আমি ডাইৰেক্ট ইক' পাৰ্কত যাওঁ। এই গল্লা খাই লো, ব্রেকফাস্ট খাই লো, আমার মিষ্টি মিষ্টি। আপনি বেঙ্গলি মেয়ে বলে? আমি মিষ্টি খাচ্ছি। হ্যাঁ, তারপরে আমি ইকো পার্কে যাব। ও ঘুমঘামকে আইগে। হ্যাঁ, ঠিক আছে ঠিক আছে। খাই খাই আৰু এটা ল'লোঁ, এইটো কিবা মেংগ' ফ্লেভাৰ। কেনেকুৱা কালাৰ আছে কিয়া। অঁ, আমাৰ যাবলৈ ৰেডি হৈ আছে। আমাৰ ইয়াতে টমটম বুলি নহয়, এইখন টমটমৰ নিচিনাই। এই টমটমৰ নিচিনাই এইখন, চাই লওক, ৰিক্সাৰ পৰা ওলাইছোঁ। আমাৰ টমটমত এতিয়া 11টা বাজিছে, 12টা বজাৰ পৰা অপেন হয় এইটো। এইখনেই ইক' পাৰ্ক হয়, ইমান ডাঙৰ এতিয়া চাওক, এইটো চাওক, দেখিছেনে গোটেই। তো 12টা বজালৈ ৰখি থাকক, তো আপোনালোক গোটেই দেখাই দিম। এইটো বলছি দেখলে স্যার দেখ দাও আমি টিকেট কাটিলো। তো লৈ ল'লোঁ আমি টিকট, এয়া মাস্ক মাৰি ল'লোঁ, মাস্ক মেণ্ডেটৰী হয়। তো আমাৰ 3টাৰে টিকটে। তো বলক আৰু ক'ড স্কেন কৰি লওঁ, চেনিটাইজাৰ অলপ হাতত লওঁ। তো বলক আমি ভিতৰলৈ সোমাই যাওঁ, ইক' পাৰ্কৰ ধুনীয়া ধুনীয়া ঠাই চাই লওঁ। তো বলক। তো প্ৰথম আহিয়ে আপোনালোকক এটা বস্তু দেখাওঁ, আমি কৰোণা বিচাৰি আছিলোঁ, এইটো হ'ল কৰোণা। এই কলকাতাৰ আছে মেইন কৰোণাটো, এইটো খালি আনবাই। তো আমি আহি পালোঁ এই হেলিকেনিয়া গাৰ্ডেন। এইখন গাৰ্ডেন হয় হেলিকেনিয়া গাৰ্ডেন। তো এইবিলাক গোটেই আদাৰ গছ চাগে, এইটো কিহৰ গছ নাজানো। তো আপোনালোকে যদি আহে ইয়াতে, তো 4 কিলোমিটাৰ খোজ কঢ়াটো অসম্ভৱ, বহুত হ'ব। তো আপুনি এইখনত যাব পাৰে, এইখনত যাব পাৰে। তাত এইটো টিকেট কাউণ্টাৰ হয়, এইটো টিকেট কাউণ্টাৰ। তো এইফালে কেণ্টিন আছে, তো এইফালে আপুনি এইখনত উঠিব পাৰে, আৰু এইখনতো উঠিব পাৰে আপুনি। আৰু তাত চাইকেল ষ্টেণ্ডো আছে, চাইকেল লৈ যাব পাৰে। চাইকেল ষ্টেণ্ডৰ আধা ঘণ্টাত 150 মান ল'ব, আৰু এইবিলাকতো ল'ব 150 200 এনেকুৱা ল'ব এখন। আমি আহি এটা ককাক লগ পালোঁ, ককাই বোলে আমাৰ লগত অলপ চেল্ফি উঠে, দুটামান ফটো উঠে। ককাটো হ'ল এইটো হ'ল ককা, আলো ফটো ধৰি আলো দিঘা।
তুলি ৰং কৰাই আছে যা চেলফি ষ্টিক ডাল লো ফটো উঠ তো আমি ইয়াতে আছোঁ এইটো আইলেণ্ড আমাৰ জাহাজখন আহি আছে আমি জাহাজত যাম তাতে তালৈকে খাবলৈ যাম কিমান ভাড়া লয় কি লয় আকৌ গমেই পোৱা নাই টিকট কাউণ্টাৰো নাই চাই লওঁ তালৈকে কেনেকৈ যাওঁ ক'ত যাবলৈ ৰেডি তো বতৰ ভাড়া নালাগে তাতে খাব লাগিব এইটো কম্পালচৰি এই আইলেণ্ডটোত খাবই লাগিব তো আমি আহি পালোঁ আইলেণ্ডটো এইটো আইলেণ্ড হয় এইটো গোটেই আইলেণ্ড তো আমাৰ এতিয়া কিবা খাব লাগিব তেতিয়াহে আমাক পাৰ কৰি দিব ভোট কৰি নহ'লে নিদিয়ে তো আমি কিবা খাই লওঁ আৰু নজৰা চাই লওঁ অলপ আমাৰ খাদ্য লিষ্ট আহি গ'ল চিকেন বাটাৰ মছলা দুটা দিলোঁ তাৰপিছত দিলোঁ মাছৰ মুগৰ দাল এইটো দুটা দিলোঁ আৰু কিবা ষ্টেম ৰাইচ জীৱনত খাই পোৱা নাই গাইছ আজি খাম আৰু এইটো ষ্টেম ৰাইচ এই দুটা দিলোঁ 1500মান যাব ষ্টেম ৰাইচ জেনেৰেল আহি গ'ল মতে এইবিলাক গোটেই খানা মাৰি থকা অলপ ভাগে দিছোঁ ষ্টেণ্ডাৰ্ডকৈ দিছে হাতেদি খাব নোৱাৰা চামুচ লৈ খাম চামুচ তো আমাৰ খাৱা লোৱা হৈ গ'ল এই হাৰা ওলাই দিছে আমাৰ কুলদ্বীপে হাৰা ওলাই দিছে গোটেইখিনি তো আমাৰ এওৰাই গোটেই ওলাই দিছে হাৰা তো মোৰো অলপো বাকী নাই গোটেই খাই দিলোঁ 1500 টকাৰ কথাটো তো খাৱা লোৱা হৈ গ'ল আমাৰ একদম গোটেই চেল্ফি দিছে আইলেণ্ড এৰিব হ'ল নাও আমাৰ আহি আছে পিন নাওখন এতিয়া খাৱা দেখি আমাৰ নাওখনে লৈ যাব নাখাৱা হ'লে সেইফালে খোজকাঢ়ি যাব লাগিব ফাইনেলি আহি পালোঁ এইটোৱে তাজমহল চাই লওক এইটো আগ্ৰাত নাই কলকাতাতে আছে ইক' পাৰ্কত এইটোৱে বহুত ডাঙৰ হয় কিন্তু আগ্ৰাৰ নিচিনা নহয় আৰু তো বলক আমি চাই লওঁ তো যদিও ভিডিঅ'টো ভাল লাগিল আপোনালোকে শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব ছাবস্ক্ৰাইব অলপ কমি আছে মানে তো আজিলৈ বাই বাই